Hello guys, মোৰ দীপশিখা কলিতাৰ অন্য এটা ব্লগলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছো। আজি 1 জানুৱাৰী যোৱাকালি ভিডিঅ' এটা দিছোৱে। আজিও 1 জানুৱাৰীৰ দিনাই মই ব্লগ এটা দিম বুলি হাতত তুলি লৈছো। তো আপোনালোকৰ নিশ্চয় ভাল বহুত বহুত নিউ ইয়াৰৰ শুভেচ্ছা আপোনালোকক জনালো। নতুন বছৰটো সকলোৰে শুভ হওক, সকলোৰে ভালে যাওক। এনে দিনকাল ইমান বেয়া পৰিছে, গতিকে সকলোৰে যাতে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। আজি ৰাতিপুৱাই এইবিলাক মেচি হৈ আছে, আপোনালোকে সেইটো হেৰি নকৰিব। বাকী পিকনিক চিকনিক বহুতে গৈ আছে, মইহে যাব পৰা নাই, খুব বেয়াও লাগি আছে। আপোনালোকে ক'বচোন কোনে ক'ত মানে পিকনিক গ'ল, কি কৰিলে। তো এতিয়া মই মানে উঠা বেছি সময় হোৱা নাই, কালি লেট নাইট পাৰ্টি হ'ল অকণমান দেৰি হ'ল আজি পুৱা উঠোতে। তো এতিয়া মই মানে এই বিচনাৰ চাদৰ মানে অকণমান ধুম বুলি ভাবিছোঁ। তো এতিয়া মই অকণমান এইখিনি চাফা কৰোঁ, আপোনালোকে চাই থাকিব। তো এইবিলাক মই গোটেইখিনি উলিয়ালোঁ। এতিয়া পূৰা একদম দেখিছেনে, এই পূৰা ভৰ্তি এসোপা কাপোৰ। মানে আজি 1 জানুৱাৰীৰ দিনা নুধুলেও নহয়, আচলতে কালি মানডে। তো মানডেৰ দিনা আৰু আপুনি সময়টো নাপাওঁ। তো কামতো যাব লাগিব, এইফালে মিস্ত্ৰী লাগি আছে। তো সেইকাৰণে আজি নুধু বুলি ভাবিলেও আৰু উপায় নাই। 1 জানুৱাৰীৰ দিনা মানে কাপোৰ আজি উলিয়াব লগা হ'ল। বিচনাৰ চাদৰ, এই বগা বিচনাৰ চাদৰবিলাক কি হয় পটকৈ মানে লেতেৰা হয়। লেতেৰা নহয় আচলতে, কিন্তু মানে লেতেৰা হোৱাৰ দৰে লাগে আৰু। তো ধুই দিওঁ অকণমান। আৰু এইফালে আমাৰ ভাঙা বুঢ়ী এইফালে ওচৰ চাপি আহিছে বাৰু। তাইৰো প্লাষ্টাৰ খোলাৰ, তাইও খুব অসহ্য পাই আছে। সোনকালে খুলিয়ে দিম, 5 দিনমান থকাতে খুলি দিম বুলি ভাবিছোঁ, নহ'লে সেইফালে বিহুও আহি পায়, সেইকাৰণে। বাকী আৰু অকণমান যাম বুলি ভাবিছোঁ ওলাই, তাইকতো নিব নোৱাৰোঁ। তথাপিতো আমি তিনিওটাই অকণমান বেবী চাৰিওটাই ভাবিছোঁ অকণমান ওলাই যাম বুলি। তো আপোনালোকে চাই থাকিব। আৰু আজি মানে ব্লগটো অকণমান মানে সিমান এটা আচলতে কি হয়, দূৰত নাযাওঁ যে সিমান ধৰক ব্লগটো আপোনালোকে ভাল নাপাব নিশ্চয়। তথাপিতো চাব, আপোনালোকে মোক মৰম দিব, তো চাই থাকিব। এই আমাৰ সেউজ নগৰৰ মানে ৱাৰ্ড নম্বৰ 8ৰ গোটেই কলনীৰ মানুহখিনিয়ে সিদিনা বাট পথ নিৰ্মাণ আৰু এয়া চাফাই অভিযানৰ কাম হাতত লৈছে নিজাববীয়াকৈ। খুব এটা মানে ভাল পদক্ষেপ দেখিছেনে, সেইকাৰণে মই দেখাই দিলোঁ অকণমান। ভালো লাগে দিয়কচোন, 1 জানুৱাৰীৰ দিনাই যে এনেকুৱা মহান পদক্ষেপ হাতত লৈছে এখেতসকলে। গোটেইখিনি মানুহ চাকৰিয়াল বা অন্যান্য কামত জড়িত তেখেতসকল, তথাপিতো সময় সুবিধা উলিয়াই এইখিনি কাম তেখেতসকলে হাতত লৈছে। খুব ভাল লাগিল আৰু। তো এতিয়া মই ভাত বনাই আছোঁ, একেবাৰে চিম্পুল ভাত। কালি ৰাতিটো ভালকৈ খালোঁৱে। তো এতিয়া আলু ভাজি, দালি আৰু আপোনাৰ অকণমান মাংসৰ বাৰু গেৰাপি নথকা নহয়, আছে। বাকী আৰু একো নাই। এতিয়া খাই লৈ আমি এঠাইত ওলাই যাওঁ,
আপোনালোকক দেখুৱাই থাকিম ক'তনো যাওঁ কি কৰোঁ তেওঁ বলক চাই থাকক এয়া আলু ভাজি বনাই আছোঁ মই কাৰ প্ৰিয় ক'বচোন আলু ভাজি এনেকৈ পিঁয়াজ বেছিকৈ দি মোৰ কিন্তু খুব প্ৰিয় এয়া হেল্ল' গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ তো এতিয়া আমি গৈ আছোঁ আমাৰ যাত্ৰা আৰম্ভ বেছি দূৰত নাযাওঁ বাৰু কাৰণ বেছি দূৰত গ'লে জাৰ্ণি অকণমান চালেও বেয়া লাগে তো আমাৰ ওচৰত কহুৱা ৰিজৰ্ট হৈছে 3খনমানে হৈছে পাগলদিয়া কহুৱা নলবাৰী যিখিনি তেওঁলোকে গমেই পাব তো তাতে অকণমান ইহঁতক ফুৰাই লৈ আহোঁ আমাৰনো আৰু কি ইহঁতে অলপমান ফূৰ্তি পাব তো জানুৰত এতিয়া বেয়া নালাগে বোলে তাততো গৈয়ে থাকোঁ আমি মাজে মাজে সেইকাৰণে তাত গৈ আৰু অকণমান খুৱাই লৈ ইহঁতক গুচি আহিম আৰু এয়া এইফালে গাড়ী চলাই আছে তাৰপিছত এয়া পিছপিনে অংকিত জুমন আইডিয়া তাৰপিছত এয়া নিহা আৰু এয়া বেবী আমাৰ পুৰা বাচ্চা পাৰ্টি মানে আমি দুৱা আৰু বাচ্চা পাৰ্টি অকল এই দুটাই আমি আহিছোঁ সিহঁতক অকণমান ঘূৰাই আনো কেনেকুৱা কি হয় তাত অকণমান বাৰু বলক হেপী নিউ ইয়েৰ কোৱা গোটেইকেইটাই সকলোলৈ শুভেচ্ছা জনালোঁ ন সকলোৱে ভালে থাকক সুস্থ থাকক আৰু আমিও থাকিম নে কি অঁ ব'লা এয়া আমি কহুৱা ৰিজৰ্টত এণ্ট্ৰি মাৰিছোঁ আৰু পূৰা জলত কহুৱা ৰাস্তাবিলাক পূৰা ইয়াৰে হেৰি ৰাস্তাটো ভালকৈ হোৱা নাই বাৰু এনেকৈ মথাউৰি সেইফালে পুৰা পিকনিক খাই আছে দেখিছে আপোনালোকে বহুত মানুহ বহুত মানুহে পিকনিক খাই আছে এয়া দেখিছে পুৰা হালধীয়া চাৰিওফালে কি মজা পৰিৱেশ দেখি দিয়াচোন এইফালে পুৰা মানুহ কিমান গাড়ী মানে আমাৰ যে মানে কহুৱা ৰিজৰ্টখন ইমান মানে ডাঙৰ হৈ গৈছে ভাবিলে ভাল লাগে কিমান দূৰৰ পৰা মানুহ আহে মানে ভাল লাগে নিজৰ ঠাইখন অকণমান সেনেকুৱা ডাঙৰ হ'লে ভাল লাগে এইয়া মানুহ দেখিছে আপোনালোকে চাৰিওফালে সেইফালে খাইছে মানে মানুহবিলাকে নদীৰ পাৰত মই দেখাম অকণমান আপোনালোকক আৰু এই যে সৰিয়হখিনি য়েলো ইমান মজা লাগে ইহঁতে খুব ফূৰ্তি পাইছে দৌৰি আছে পূৰা বাকীতে হেপী নিউ ইয়েৰ দিয়া অলপ হেপী নিউ ইয়েৰ নদৌৰবা ইহঁতে উঠি আছে ওপৰত চাংঘৰত কুরবান হলি এখানে হবে যাম ৰবা এয়া চাওক সৰু বাচ্চা যা পাপাক দাঙি দিছো এয়া দাঙি দিছে ইহঁতে
এয়া দেখিছেনে নদী পুৰা নদীৰ পাৰত খুব ভাল লাগিছে তাৰমানে মাইণ্ড ফ্ৰেছ হৈ যায় আচলতে ইমান ধুনীয়া পৰিৱেশ নহয় মনটো মুকলি লাগি যায় আচলতে আপোনালোকে দেখিব পাৰিছে নদীৰ পাৰত বহুত বিঘা মাটিত মানে এই ৰিজৰ্টখন কৰিছে বহুত দূৰলৈ আছে ৰিজৰ্টখন আপোনালোকক মই দেখুৱাই দিছোঁ সৰু ভাল লাগে এখন কি পেলাই আহি থাকে অপৰাজিতা ফুল অপৰাজিতা অপৰাজিতা ফুলৰে পুৰা বাগান বনাই দিছে ধুনীয়াকৈ আজিকালি মানে অপৰাজিতা ফুলটো নোহোৱাৰ দৰে হৈছে তো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তেখেতসকলে বিপদত ধৰক বহুত কামত আহে ডায়েৰিয়া জ্বৰ বমিত চবতে মানে অপৰাজিতা ফুলৰ বহুত কাম তো ধুনীয়া কৰি বাগান এখন এনেকৈ বনাই দিছে এয়া কহুৱা ৰিজৰ্টত এইবাৰ মিকি মাউছো লাগিছে ইহঁতকেইটা উঠি আছে ৰ'ব একটু দেখুন ফটো উঠা প্লেস বনাইছি হাইয়া ফটো উঠা
আমি কলিতা ৰেষ্টুৰেণ্টত আহি পালোঁ খোৱাৰ কাৰণে কিবা খাই লওঁ ঘৰত যাওঁ গোটেই সোপা পুৰা খোৱাৰ কাৰণে ৰেডি এতিয়া আমি খাই লওঁ কিবা এটা হে গাইজ এইমাত্ৰ ঘৰ আহি পালোঁ আৰু ফ্ৰেছ হ'লোঁ ইমান ধূলি তাত গাড়ী মটৰ আপোনালোকে দেখিছে একদম তাৰ মানে গোটেই মানে ধূলিৰ ধুমুহা যেন হৈ গৈছে মোৰ তাতে আৰু ডাষ্ট এলাৰ্জি চ' মই অকণমান হেৰি পাইছোঁ কষ্টই পাইছোঁ অকণমান যি কি নহওক ভালে লাগিল প্ৰকৃতিৰ বুকুত অকণমান সন্ধিয়া কটাই খুব ভাল লাগিল মানে নিৰিবিলি নদীৰ পাৰত মানে নদীৰ পিনে বেছি মানুহ নাই ইতিমধ্যে তাৰ পৰা মানুহবিলাক খাই আহিছিলে গতিকে নদীৰ পাৰত খুব ভাল লাগিল মানে কি সদায় ধৰক যান্ত্ৰিকতাৰ মাজতে থাকোঁ তাৰ পৰা অকণমান আঁতৰি যদি প্ৰকৃতিৰ বুকুত এনেকৈ অকণমান সময় কটাও নহয় মাইণ্ড চব মানে গোটেইখিনি ৰিফ্ৰেছমেণ্ট হয় আৰু খুব ভাল লাগে আপোনালোকেও আহিব পাৰে আমাৰ কহুৱালে খুব ভাল লাগিব যদিহে আপোনালোকে সদায় মানে গাঁৱৰ মানুহে ধৰক ইমান এটা বিশেষ একো নাপায় বাৰু কহুৱাত আহি সেইটো মই গাঁৱৰ ছোৱালী হিচাপে মই জানো আৰু এইখিনি কিন্তু এতিয়া মানে ইয়াত টাউনত থাকি মানে এইবিলাক পৰিৱেশ আকৌ ভাল লগা হৈছে তো আপোনালোকে আহিব পাৰে হেৰি ভাল লাগিব আপোনালোকৰ ল'ৰা ছোৱালীক আনিলেও সিহঁতেও মানে খুব ভাল পাব বহুত মানে ঠাইখিনি বহুত হেৰি যে গতিকে ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰিব আপোনালোকে নিশ্চয় আহিব মোৰ ব্লগটো আপোনালোকে কেনে পালে জনাবচোন আপোনালোকে কমেণ্টত মোক ক'ব মোৰ তেতিয়া উৎসাহ হ'ব মানে কি ধৰকচোন আপোনালোকৰ কমেণ্টৰ পৰাই মই ভিডিঅ' বনাবলৈ সাহস পাওঁ তো আপোনালোকে নিশ্চয় জনাব আজি আৰু বেছি দীঘলীয়া নকৰোঁ মোৰ ব্লগটো পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাই আজি মই ব্লগটোৰ পৰা মই মেলানি মাখিছোঁ তো আজিলৈ আহিছোঁ বাই বাই